हेलो गाइस, नमस्कार আৰু স্বাগতম জনাইছো মোৰ আজিৰ ভিডিঅ'টিলৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি আকৌ ঘৰৰ পৰা ল'ৰাখিনি আহিছে বোলে, ঘৰৰ মেৰত আছে। কি কৰি আছে বলক তেনে দেখাইছোঁ, বলক ভিডিঅ'টো তেনে আৰম্ভ কৰোঁ। আমাৰ মেৰটি কিমান ঘনে ঘনে চাব আৰু নহয় জানো, যদিও দেখাইছোঁ বেয়া চেয়া নাপাব খালি। এইখিনি সৰিয়হখিনি শুকাই গ'ল, এইটো মূলা থাকি গ'ল ইয়াত যে ফুল দিছে। ঘাঁহ কাটি আছে দেই, কিয় কাটি আছে বাঁহ? বিহু ঘৰ বনাম, বিহু ঘৰ বনাম। বিহু ঘৰ মানে ভেলাঘৰ। ভেলাঘৰ গম পালে ভেলাঘৰ বনাব বোলে, যিহেতু বিহু মাঘ বিহু সমাগত। তো সেইটো হৈছে এজন কি বোলে কাজে ক আমি বিহু ঘৰ বনাব মানে চালু আছে আৰু বিহু ঘৰ হ'ব আৰু অলপ পিছত চাই পাব। বাঁহ চাহ পুৰা একদম কাটিছোঁ আৰু 1 ঘণ্টামান লাগিব। আৰু একজন আছে আমাৰ এইটো ডাঙৰীয়া কিবা ক'ব নেকি? আছে বিহু আহি আছে, বিহু ঘৰ বনাব লাগিব আৰু বেৰ চেৰ চব বস্তু কৰিব লাগিব আৰু ইয়াৰে তাৰে আৰু পুৰা মানে একদম মাঘ বিহুৰ কাৰণে ভেলাঘৰ বনাবলৈ একদম প্ৰস্তুতি চলাই আছে। একদম নিজৰ মেৰ ৰকম বাঁহ কাটিছে দেই, এইবোৰ পুৰা একদম বাঁহে বাঁহ লৈ গৈ আছে। জানো ভেলাঘৰে বনাই নে কি ঘৰ বনাই। আমাৰ ভাষাত থলুৱা ভাষাত আমি বিহু ঘৰ বুলি কওঁ, আৰু মানে ভেলাঘৰ বুলি কয় মানে যোনটো মেজি আৰু সেইটো বনাব। তো দেখাই আছোঁ বাকীখিনি দেই। যিহেতু শুকান, বৰষুণ দিয়া বহুত দিনেই হ'ল, শুকান বতৰ ঠাণ্ডা বতৰ, চাৰিও কাষ মানে পুখুৰীৰ চাৰিও পাৰটো শুকাইছে প্ৰায়, ঘাঁহ বন পূৰা তাই সেৰেঙা লাগিছে। এইটো পুখুৰীৰ পানী প্ৰায় শুকাইছে, এতিয়া অলপ মাছ ধৰিব পৰা যাব, কিন্তু কষ্ট কৰিব লাগিব যথেষ্টখিনি। দেখাম মাছ বোলে সেইখন জেগাত বাঁহ মানুহ সেইখনতে বনাব। এইকেইটা হৈছে বিহু খোৱাৰ মেইন মানুহ দেই, বৰ মানে বেছিকৈ অপেক্ষা কৰে সেইকেইজন। এইটো হৈছে দীপ, এইটো হৈছে গোবিন, আৰু এইটো কোন হয়? এটা কোন কৈ দে বা বিজয় ধৰম ৰাজুৱা, কোন হয়? শংকৰ ৰাজুৱা, মই নহিত, দীপ ৰাজুৱা, তই কিমান চলাইছে ইমান চোতা বুবুল ৰাজুৱা। দেখিছে মেইন মানুহ মানে বিহু খোৱাৰ, সিহঁতৰ বৰ বেছি অপেক্ষা মাঘ বিহুৰ মানে যি ভেলাঘৰটোৰ কাৰণে। গতিকে ইহঁতে নবনোৱাৰ আগতেই চব আহি বনাব। ভেলাঘৰত কি কৰে? বিহু খায়। বিহু খাবি মানে কিমানটো খাবি? কিমান ঢেৰ হয় নেকি? বিহু খাব পাৰ? ঘৰ যাবলগীয়া হ'ল, কোনোবা আহিছে বোলে, আহি আকৌ দেখাই আছোঁ বাৰু। এতিয়া আমি আকৌ উপস্থিত হৈছোঁ ভেলাঘৰ বনোৱা। 6টা খুঁটা দিছে ন? কেইটা খুঁটা দিছা? 6টা 7টা 8টা খুঁটা। 8টা খুঁটা পানীটো পাৰলিংবিলাক লগাই আছে। তাৰপিছত এইটো হৈছে নৰা, গাইছ এইটো চাওক নৰা। তাৰপিছত এইটো হৈছে বাঁহৰ কামি, এইবোৰ নৰা বান্ধিব। আৰু এইটো মেইন বস্তুটো আমাৰ ভাষাত তমাল বুলি কয়, মানে ৰছী বনাইছে আৰু বাঁহৰ। এইখিনি দিয়ে বনাব এই ভেলাঘৰটো। চালি দুটা ৰেডি হৈছে আৰু দেই, অলপ পিছত তাত উঠাই দিব।
চাল উঠাই আছে এইটো আজি দুইটাই চাল লগালে মানে ওপৰটো আৰু বাকীখিনি অহা কাইলৈ দেখাম যিহেতু সন্ধিয়া হ'ল সেই আছিলে মোৰ ভেলাঘৰ বনোৱা আৰু দেখাবলৈ চেষ্টা কৰিলোঁ আৰু এতিয়া ঘৰলৈ যাওঁ ৰাতি হ'ল এইফালে ট্ৰেক্টৰে মাটি খান্দি আছে এতিয়ালৈকে সন্ধিয়া হোৱাই নাই জেচিবি খান্দি আছে অহা কাইলৈ আকৌ দেখাম সম্পূৰ্ণ ভেলাঘৰ বনোৱা ভিডিঅ'টি আজি যিহেতু আধা হৈছে কালি আধা দেখাব লাগিব ঠিক চাব ভিডিঅ'টি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ জয় অসম